লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰীৰ আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। যিখন চিঠি হাতত তুলি লৈছোঁ সেই চিঠিখন আহিছে শিৱসাগৰৰ পৰা। পঠিয়াইছে ৰন্তু ৰঞ্জন কলিতাই। তেওঁৰ নিজৰ ষ্টৰীটিৰ নাম দি পঠিয়াইছে কেনেকৈ পাহৰোঁ সেই দিনবোৰ। চ' আজি আমি শুনিম ৰন্তু ৰঞ্জন কলিতাৰ লাভ ষ্টৰী। কিন্তু এতিয়া বিশেষ কাৰণৰ বাবে যিগৰাকী ৰন্তুৰ প্ৰেমিকা তেওঁৰ নাম আমি অনামী হিচাপে ব্যৱহাৰ কৰিম ডিউ টু চাম পাৰ্চনেল প্ৰাইভেচি। চ' আহক আৰম্ভ কৰোঁ আজিৰ চিঠি। পাহিবা, প্ৰথমে আপোনাক আৰু আপোনাৰ অনুষ্ঠানলৈ মোৰ মৰম আৰু শুভেচ্ছা জনালোঁ। আপোনাৰ অনুষ্ঠানৰ জৰিয়তে পৰিৱেশন কৰা সকলোবোৰ লাভ ষ্টৰী মই ডাউনলোড কৰি শুনো আৰু কিছুমান শুনি বহুত দুখ লাগে। পাহিবা, এটা কথা নক'লে মোৰ ভুল হ'ব, আপোনাৰ মাতটো শুনি মই বহুত 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 ভাল পাওঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তুমি সদায় এনেকৈয়ে থাকা পাহিবা। মই লাভ ষ্টৰীবোৰ শুনি ৰ'ব নোৱাৰিলোঁ। মোৰ জীৱনত হৈ যোৱা এটা সঁচা কাহিনী আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ নাম ৰঞ্জন জ্যোতি কলিতা, ঘৰ শিৱসাগৰ ডিমৌ। মোৰ লাভ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ কেনেকৈ পাহৰোঁ সেই দিনবোৰ। মই 2013 চনত HSLC পৰীক্ষা পাছ কৰি ডিমৌ মহাবিদ্যালয়ত HS ফাৰ্ষ্ট ইয়েৰত নামভৰ্তি ল'লোঁ। পাহিবা, মই স্কুলত ছোৱালীৰ লগত কথা বেছি নাপাতিছিলোঁ, কিন্তু মহাবিদ্যালয়ত গৈ ছোৱালীৰ লগত কথা পতা আৰম্ভ কৰিলোঁ আৰু বহুত ছোৱালীৰ ফোন নম্বৰো এক্সেঞ্জ কৰিলোঁ। পাহিবা, মই কিন্তু ভাল পোৱা কি ভালকৈ বুজা নাছিলোঁ। মহাবিদ্যালয়ত গৈ প্ৰেম কি জানিলোঁ। পাহিবা, মোৰ লগৰ ছোৱালী এজনী ধেমাজিলৈ বিয়া হৈছিলে। তাই ঘৰত আহিছিল আৰু মোক মাতি পঠিয়াইছিল তাইৰ ঘৰত তাইক লগ কৰিবলৈ। ময়ো তাইক লগ কৰিবলৈ তাইৰ ঘৰলৈ গ'লোঁ আৰু গৈ তাইৰ ঘৰত তাইৰ নন্দেকজনীক দেখি মোৰ কিবা এটা হ'ল। তাইৰ সৈতে মোক চিনাকি কৰাই দিলে। চ' আজি আমি শুনি গৈ থাকিম ৰঞ্জনৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। শুনি আছোঁ আজি ৰঞ্জনৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ। আগলৈ তেওঁ লিখিছে, পাহিবা, তাৰ পাছত মই ঘৰলৈ আহি ৰাতিটো তাইৰ কথাকেই ভাবি থাকিলোঁ। গোটেই ৰাতি মোৰ টোপনি নাহিলে। পিছদিনাখন মই লগৰজনীক ফোন কৰি তাইৰ পৰা ফোন নম্বৰটো ল'লোঁ আৰু মই তাইক ফোন কৰিলোঁ। হেল্ল'। হেল্ল'। অঁ, চিনি পাইছা? মই ৰঞ্জন। অঁ, বৌৰ লগৰ যে সেইদিনা যে আহিছিলে। অঁ, ভালে আছে? আছোঁ। আচ্ছা, কি খবৰ আপোনাৰ? ঠিকে থাকে আছোঁ। তুমি কি পঢ়ি আছা? মই এইবাৰ মেট্ৰিক দিম। অঁ আচ্ছা, তাৰমানে পৰীক্ষা পালিহে ন? পঢ়ি আছে নেকি? অঁ, পঢ়িয়ে আছিলোঁ। আপুনি কি পঢ়ে? আপুনি কি পঢ়ি আছে? মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। আচ্ছা। দিয়া তেতিয়াহ'লে পঢ়ি মেলি আজৰি হোৱা, পঢ়া টাইমত ডিষ্টাৰ্ব নকৰোঁ। পাছত কথা পাতিম ন? ঠিক আছে, ঠিক আছে, বাই। তেনেদৰে মই তাইৰ লগত প্ৰায়ে কথা বতৰা পাতিবলৈ ধৰিলোঁ। লাহে লাহে তাইৰ প্ৰতি মোৰ ভালপোৱা ভাৱ জাগিবলৈ ধৰিলে। তাইক কথাটো কম বুলি ভাবিছিলোঁ, বাট ক'ব পৰা নাছিলোঁ। চ' ফ্ৰেণ্ডৰ নন্দেকক দেখিলে ৰঞ্জনে। প্ৰথম দেখিয়ে ভাল লাগিলে, নাম্বাৰ ল'লে আৰু কথা বতৰা ষ্টাৰ্ট কৰিলে। কথা পাতি পাতি হি ফেল ইন লাভ উইথ হাৰ। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। শুনি আছোঁ আজি ৰঞ্জন কলিতাৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ। আগলৈ তাই লিখিছে, এদিন ৰাতি বহুত সাহস কৰি মই তাইলৈ ফোন লগালোঁ। হেল্ল'। হেল্ল'। কি কৰি আছা? একো নাই, এনেই। তুমি কি কৰি আছা? এনেই বহি বহি চিন্তা কৰি আছা। চিন্তা কৰি আছা? কি? পৃথিৱীখনতো চাৰিচকীয়া হ'ব পাৰিলেহেঁতেন, ঘূৰণীয়া কেলৈ হ'ল বা? এইটো কথা চিন্তা কৰি আছা এই ৰাতিখন? আচ্ছা, বাদ দিয়া। ভাত খালা না? ভাত খালোঁ। কিহে খালা? আচ্ছা, তুমি এই ৰাতিখন মই ভাত কিহেৰে খালোঁ এইটো সুধিবলৈ ফোন কৰিছা। ঠিক আছে, হাতেৰে খালোঁ সদায় খোৱাৰ দৰে। আচ্ছা, মই আকৌ ভৰিয়ে খালা বুলি ভাবিছোঁ। তোমাৰ লগত কথা পাতিব নোৱাৰি দেই আৰু।
বাৰ্থডে পঢ়া শুনা কেনেকুৱা হৈছে ভালেই চলি আছে পঢ়া একদম ভালকৈ পঢ়িব লাগে ৰ'বাচোন ৰ'বা কি তুমি কিবা এটা কম বুলি কোৱা নাছিলা জানো এইটোৱে এইবোৰে চিন্তা কৰি আছিলোঁ এইবোৰে ক'ম বুলি ভাবিছিলোঁ ঠিক আছে পঢ়া দিয়া পঢ়া মানুহ পঢ়ি থাকিব লাগে এতিয়া বেলেগ কথা নাই দিয়া বাই 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 সেইদিনা মই তাইক কথাটো ক'ব নোৱাৰিলোঁ বৰ সাহস কৰিও কথাটো ক'ব নোৱাৰিলোঁ তাইৰ লগত অলপ সময় কথা পাতিলোঁ আৰু ফোনটো ৰাখি দিলোঁ চ' বহুত চেষ্টা কৰিছে ৰঞ্জনে নিজৰ ফিলিংছ তাইৰ আগত শ্বেয়াৰ কৰিবলৈ বাট সাহস গোটাব পৰা নাই চ' ৰঞ্জনে বাৰু ক'ব পাৰিবনে এক্সপ্ৰেছ কৰিব পাৰিবনে শুনি থাকক আজি ষ্টৰী 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি ৰঞ্জন কলিতাৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ আগলৈ তেওঁ লিখিছে পাহিবা দুদিনমান পিছত আকৌ বহুত সাহস গোটাই মই তাইলৈ ফোন লগালোঁ হেল্ল' হেল্ল' কোৱা কি কৈছে পঢ়ি আছিলোঁ পৰীক্ষা পালেহিয়ে নহয় তাকে সদায় কিবা এটা ক'ম বুলি ভাবোঁ পঢ়িয়ে থাকে নহয় পঢ়িবতো লাগিব উপায়ো নাই কোৱা মই দেখোন সুধিয়ে থাকোঁ তুমিহে নোকোৱা নকওঁ দিয়া পঢ়া দিয়া এইবোৰ পঢ়া শুনা টাইমত এইবোৰ কথা পাতিব নাপায় কোৱা শুনি আছোঁ কোৱা কিনো কওঁ কেনেকৈনো কওঁ যদি বেছি চিন্তাত পৰীক্ষা বেয়া হৈ যায় তেতিয়াহ'লে বেয়া লাগিব ন কি হ'ল নোকোৱা ক'বা নে নোকোৱা কোৱা হ'ব দিয়া কৈ দিওঁ একে উশাহতে ক'ম তুমি যি কোৱা কৰিবা ভাবি চাবা তাৰমানে প্ৰথম দেখা পোৱাই মই তোমাক বহুত ভাল পাওঁ দেই এতিয়াও ভাল পাওঁ আগলৈ ভাল পাওঁ দেই বাই একে উশাহতে গোটেই কথাখিনি কৈ মই ফোনটোক কাটি দিলোঁ তাৰপিছত দীঘলকৈ উশাহ ল'লোঁ চ' ফাইনেলি ৰঞ্জনে নিজৰ মনৰ কথা কৈ দিলে আৰু কৈয়ে ইমিডিয়েটলি ফোনটো কাটি দিলে উইদাউট ইভেন ৱেইটিং ফৰ হাৰ ৰিয়েকশ্যন চ' তাইনো কি ৰিয়েক্ট কৰে তাইনো কিদৰে ৰেচিপ্ৰকেট কৰে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মঞ্চ আপোনাক সৈতে পাহি ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ৰঞ্জন কলিতাৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ আগলৈ তেওঁ লিখিছে ফোনটো হাততে লৈ আছিলোঁ ফোনটো বাজি উঠিলে তাইৰ ফোন ভয়ে ভয়ে ফোনটো ৰিচিভ কৰিলোঁ হেল্ল' অঁ কোৱা ফোনটো কিয় কাটিলা কাটি দিলোঁ মানে মোৰ হেৰি আৰু গালি খাবলৈ মন নাই ন চব টাইমত প্ৰশ্ন এটা কৰিছা উত্তৰটো শুনিব লাগিব ন উত্তৰটো বাট চাইছোঁ আৰু ভাল হ'লে এনেও গম পাম উত্তৰ দিবলৈকে ফোন কৰিছোঁ কোৱা তেতিয়াহ'লে ময়ো তোমাক ভাল পাওঁ কি ইমান দিনে তুমি তেতিয়াহ'লে কোৱা নাই কিয় তুমি ইমান দিনে মোক সোধা নাছিলা কিয় আৰে মই ক'ব লাগিব বুলি কথা আছে নেকি কিবা ল'ৰাইতো আগতে কয় ন ইছান তুমি আগতে কৈ দিয়াহেঁতেন তাৰমানে আগতে ইয়েছ ক'লাহেঁতেন ন অঁ তুমি ইমান বেয়া বুলি মই ভবা নাছিলোঁ কি পাহিবা উত্তৰটো পাই মই বহুত সুখী হ'লোঁ এনেদৰেই আমাৰ ভালপোৱা আগবাঢ়িলে ঘৰত বেছি সময় ফোনত কথা পাতিবলৈ নিদিয়ে যিহেতু মই HS পৰীক্ষা দিম চ' মনে মনে মেছেজত কথা পাতি থাকোঁ মোৰ পৰীক্ষা ওচৰ চাপি আহিছে 23/2/2015 ফেব্ৰুৱাৰীৰ পৰা মোৰ পৰীক্ষা বহুত পঢ়িব লাগে পাহিবা মই কিন্তু তাইৰ লগত কথা নপতাকৈ থাকিব নোৱাৰোঁ তেনেকৈয়ে মোৰ পঢ়া আৰু তাইৰ লগত কথা পতা মই একেলগে চলাই গৈ থাকিলোঁ কেতিয়াবা আমাৰ মাজত কাজিয়াও হয় কিন্তু আকৌ ভাল হৈ যায় তেনেকৈ আমাৰ ভালপোৱা 6 মাহ পাৰ হ'ল চ' তেওঁলোকৰ মাজত বুজা পৰা আণ্ডাৰষ্টেণ্ডিং ভালপোৱা চব ঠিক ঠাক চলি আছে মাজত পৰীক্ষা গতিকে পঢ়িবও লাগিব বাট পঢ়াৰ মাজত ৰঞ্জনে তাইৰ বাবে সময় উলিয়াই তাইৰ সৈতে কথা পাতে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মঞ্চ আপোনাক সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ ৰঞ্জন কলিতাৰ লাভ ষ্টৰী কেনেকৈ পাহৰোঁ সেই দিনবোৰ আগলৈ তেওঁ লিখিছে পাহিবা মোৰ পৰীক্ষালৈ আৰু মাজত 7টা দিন আছে 13 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 12:30 মান বজাত মোলৈ এটা ফোন কল আহিলে বেলেগ নম্বৰৰ পৰা মই ৰিচিভ কৰিলোঁ হেল্ল' হেল্ল' কোনে ক'লা মই কৈছোঁ এইটো কাৰ নাম্বাৰ এইটো মোৰ মানুহজনৰ নাম্বাৰ মানুহজন মানে একো বুজি পোৱা নাই কি কৈ তুই ইমান লাহে লাহে কিয় কৈ আছা মই বিয়া হৈ গ'লোঁ হা পাহিবা মোৰ হাতৰ পৰা মোবাইলটো পৰি গ'ল মই ধৰিবই নোৱাৰিলোঁ কি হ'ল মই একেবাৰে ভাগি পৰিলোঁ
চিঞৰি কান্দিলোঁ কাৰণ মই তাইক বহুত ভাল পাইছিলোঁ আৰু মোৰ প্ৰথম ভালপোৱা তাইয়ে আছিলে পাহিবা। আচৰিত ঘটনা এটা হৈ গ'ল ৰঞ্জনৰ ক্ষেত্ৰত। যিজনী ছোৱালীক ইমান বেছি তেওঁ ভাল পালে বা যিজনী ছোৱালীৰ প্ৰতি তেওঁৰ ফিলিংছ আছিলে, যাৰ লগত তেওঁ এটা ৰিলেশ্যনশ্বিপত আছিলে, উইদাউট ইভেন লেটিং হিম ন' তাই আনৰ হৈ গুচি গ'ল। আনৰ হৈ গ'ল তাই বিয়াও হৈ গ'ল। এণ্ড শ্বি ডিডণ্ট ইভেন কেয়াৰ টু ইনফৰ্ম ৰঞ্জন। চ' প্লিজ যদি আপুনি লাইফত কিবা এটা ডিচিশ্যন লৈছে তেতিয়াহ'লে আপুনি আপোনাৰ পাৰ্টনাৰক কথাটো জনাব। ইফ ইউ আৰ ইন এ ৰিলেশ্যনশ্বিপ উইথ ছামৱান, ইউ বোথ আৰ ইকুৱেলি ৰেছপনচিবল ফৰ দেট। আপুনি নিজে সোমাই নিজে ওলাই যাব নোৱাৰে। যদি আপুনি ওলাই যাম বুলি ভাবিছে, আপুনি সেই কথাটো জনাব লাগিব আপোনাৰ পাৰ্টনাৰক, কিয় ওলাব বিচাৰিছে। আপোনাক ৰিলেশ্যনশ্বিপত সোমাওঁতেও আপোনাক কোনে ফ'ৰ্চ কৰা নাই, চ' ওলাই যাওঁতেও আপোনাক কোনেও ফ'ৰ্চ নকৰে। বাট আপুনি কাৰণটোতো দিব লাগিব। নোকোৱা নেমেলাকৈ আনৰ হৈ যোৱাটো, হাউ ইজ দেট ইভেন ফেয়াৰ? আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। চুপাৰহিটছ 93.5 ৰেড এফএমত মজা আপোনাৰ সৈতে পাহি। ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি ৰঞ্জনৰ লাভ ষ্টৰী, কেনেকৈ পাহৰোঁ সেই দিনবোৰ। আগলৈ তেওঁ লিখিছে, মই মোৰ বন্ধুক ক'লোঁ, মোৰ বন্ধুৱে মোক বহুত বুজালে। মই মোৰ বন্ধুৰ কথা বুজি পৰীক্ষাত বহিলোঁ, কিন্তু ভবামতে ৰিজাল্ট নহ'ল। তেনেকৈ পৰীক্ষা দিলোঁ পাহিবা। ঘৰৰ পৰা যি আশা কৰিছিলে সেইটোও মই কৰিব নোৱাৰিলোঁ, কেৱল তাইৰ কাৰণে। পাহিবা, মই তেতিয়াৰ পৰা বহুত দুখত আছোঁ আৰু এটা মনত প্ৰশ্ন লৈ আছোঁ যে তাই কিয় মোক এনেকুৱা কৰিলে, কিয় অভিনয় কৰিলে। মই সেই দিনটোৰ পৰা ছোৱালীবোৰক বিশ্বাস কৰিব নোৱাৰা হ'লোঁ। ৰঞ্জন, তুমি তাইক বিশ্বাস কৰাৰ আগতে তাইৰ গোটেই কথা গম পাইছিলানে? তাইৰ ফ্ৰেণ্ডছৰ বিষয়ে, তাইৰ লাইফৰ বিষয়ে গোটেই সময় তুমি বুজি পাইছিলানে? মাত্ৰ এমাহ বা 10 দিন বা 15 দিন তোমাৰ কাৰণে ছাফিচিয়েণ্ট আছিলে তাইক ভাল পাবলৈ? এবাৰ ভাবি চাবাচোন। গোটেইখিনি কথা মানুহে তেতিয়া শ্বেয়াৰ কৰে যেতিয়া আপুনি সময় ল'ব। এদিনতে আপোনাক কোনেও নিজৰ পাৰ্চনেল কথা কৈ নিদিয়ে, এমাহতো হয়তো নক'ব পাৰে। গতিকে সদায় ৰিলেশ্যনশ্বিপৰ আগত ফ্ৰেণ্ডশ্বিপ ৰাখিব, তেতিয়া গম পাব। কাৰণ কিছুমান বস্তু যিটো বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ আগত শ্বেয়াৰ কৰা নাযায়, সেইটো ফ্ৰেণ্ডৰ আগত শ্বেয়াৰ কৰা যায়। চ' প্ৰথমতে ফ্ৰেণ্ড হ'ব, ফ্ৰেণ্ডৰ আগত গম পাব যে ল'ৰাজন ছোৱালীজনী কেনেকুৱা, কি কৰে কি নকৰে, দিনটোত কেনেকৈ থাকে, কাৰ লগত থাকে, স্বভাৱ চৰিত্ৰ চব আপুনি তেতিয়াহে গম পাব যেতিয়া আপুনি ভাল ফ্ৰেণ্ড হ'ব পাৰিব। এণ্ড দেন ডিচাইড যে আপুনি সেই ছোৱালীজনীক নিজৰ লাইফত এজ এ গাৰ্লফ্ৰেণ্ড বা সেই ল'ৰাজনক নিজৰ লাইফত এজ এ বয়ফ্ৰেণ্ড ৰাখিব পাৰিবনে নোৱাৰে। 10 দিনত তেওঁক ভাল পাই 15 দিনৰ পিছত ৰিয়েলাইজ কৰিব যে তেওঁৰ স্বভাৱ মই ভাল নাপাওঁ, তেওঁৰ লাইফত ঢেৰ ছোৱালী বা তাইৰ লাইফত ঢেৰ ল'ৰা, তেনেকৈ কেনেকৈ হ'ব? So to know that person, first you have to be close to that person as a friend. আৰু তাৰ পিছত you have to decide whether you want that person in your life as a boyfriend or as a girlfriend. Please be careful. And 93.5 Red FM बजाते रहो। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। চুপাৰহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি। ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ ৰঞ্জন কলিতাৰ লাভ ষ্টৰী, কেনেকৈ পাহৰোঁ সেই দিনবোৰ। আগলৈ তেওঁ লিখিছে, পাহিবা, তাই আকৌ মোক 20/11/2016 তাৰিখে ফোন কৰি বহুত কান্দিছে আৰু কৈছে বহুত ভুল কৰিলোঁ তোমাক মিছা ভালপোৱা অভিনয় কৰি। আৰু কিমান কৰিবা মোৰ লগত এনেকুৱা? তুমিতো মোক দুখ দি থৈ এৰিও যাবা, আকৌ ফোন কৰি সেই জ্বলাই জুইত আকৌ ঘিউ ঢালি থাকিবা। তাৰমানে কি বুলি ভাবা? মই পাথৰ নি? মোৰ হৃদয় বোলে বস্তু এটা নাই নে কি বাৰু? মই গম পাইছোঁ তুমি একো গম পোৱা নাই। তুমি গম পোৱাহেঁতেন মোক এনেকৈ মাছ বাটত এৰি থৈ নগ'লাহেঁতেন, গম পাইছা? কৈছোঁতো মই তোমাৰ লগত মিছা প্ৰেমৰ অভিনয় কৰি মই নিজেও পস্তাই থৈছোঁ। মই আজি বুজি পাইছোঁ। মই তেতিয়াও কৈছিলোঁ ভগৱান আছে, সঁচাকৈ ভগৱান আছে। আৰু কি ক'ম, এটা কথা লাষ্টত তোমাক ৰিকুৱেষ্ট কৰিছোঁ, তোমাৰ আৰু এই দুখৰ কথা মোক নক'বা, কাৰণ তুমি মোৰ নহয়, তুমি আনৰ হয়। আৰু আজিৰ পৰা তুমি মোক ফোনো নকৰিবা প্লিজ। এয়ে তোমাৰ মই লাষ্ট ৰিকুৱেষ্ট কৰিলোঁ। যেনেকৈ এৰি থৈ গৈছিলে নহয়, তেনেকৈ গুচি যোৱা বহুত দূৰলৈ। বাই। তাইৰ নামত এটি কবিতা লিখিছোঁ পাহিবা। তুমি যি বাটেৰে আহিছিলা, তুমি যি বাটেৰে আহিছিলা মোৰ হৃদয় কোঠালীলৈ, সেই বাটেৰেই ওলাই গৈছিলা আন এক হৃদয় কোঠালীলৈ। মই কিমান নিশা বিৰহত উজাগৰে কটালোঁ, তুমিতো নাজানিলা। কত বিনিদ্ৰ নিশা
দুচকুৰ পতাত হেৰুৱাইছিলোঁ তুমি জানো বুজিলা তোমাৰ স্মৃতি বুকুত খাবতি দিনবোৰ কৰিলোঁ শেষ এতিয়া মই তোমাৰ বাবে নষ্টালজিয়া কিন্তু আজি হঠাৎ মোবাইল ৱেভত ভাহি আহিল তোমাৰ কঁপি উঠা মাত তুমি বৰ্ণনাই কলা তোমাৰ দুখৰ কথা নক'বা আৰু একোকে মোৰ নদীৰ উত্তাল ঢৌৱে বঢ়াই তোলে বুকুৰ বিষ কিহৰ লোভত তুমি মোৰ পৰা হেৰাইছিলা এতিয়া পুনৰ নুখুচৰিবা শুকাব ধৰা সেই বুকুৰ ৰূপবোৰ পাহিবা মোৰ জীৱনত ঘটি যোৱা প্ৰেম কাহিনী ইমানেই মই ৰেড এফএমৰ জৰিয়তে সকলো বন্ধু বান্ধৱীক অনুৰোধ কৰিছোঁ যদি ভাল পোৱা মিছা ভাল পোৱা অভিনয় নকৰিবা পাহিবা এটি তোমাৰ মৰমৰ ভাইটি ৰঞ্জন ৰঞ্জন তুমি যিদৰে সকলোকে কৈছা ভাল পোৱা যদি ভাল পোৱাৰ অভিনয় নকৰিবা ঠিক তেনেদৰে ভাল পোৱাৰ আগতে কাৰোবাক অকণমান জানি ল'বা এদিনতে দুদিনতে ভাল পাব নোৱাৰি মানুহজনক নজনাকৈ তুমি ভাল পাই পেলাব নোৱাৰা বা এমাহ দুমাহতে তুমি কাকো ভাল পাই পেলাব নোৱাৰা মানুহজনক জানিবলৈ তুমি বহুত সময় ল'ব লাগিব যেতিয়া মানুহ এজনক তুমি এপ্ৰ'চ কৰা বা কথা পতা সেই মানুহজনে সেইখিনি কথাহে ক'ব যিখিনি তেওঁৰ মন যায় বাট যেতিয়া বেছি ক্ল'জ হৈ যাবা যেতিয়া সময় স্পেণ্ড কৰিবা যেতিয়া ভাল ফ্ৰেণ্ড হৈ যাবা তেতিয়া সেই মানুহজন বা মানুহজনীয়ে সেইখিনি কথা শ্বেয়াৰ কৰিব যিখিনি হয়তো তুমি জনাটো উচিত যিখিনি জানি হয়তো তুমি বুজি পাবা যে সেই ছোৱালীজনী বা সেই ল'ৰাজন কেনেকুৱা চ' প্ৰথমতে ভাল বন্ধু হ'বলৈ চেষ্টা কৰক ইজনে সিজনক জানিবলৈ চেষ্টা কৰক বুজিবলৈ চেষ্টা কৰক আৰু তাৰপিছত ভাল পাওঁ বুলি শব্দটি ব্যৱহাৰ কৰিব বা আই লাভ ইউ দৰে পবিত্ৰ 3 লেটাৰ ৱৰ্ডছ ব্যৱহাৰ কৰিব আই হোপ সকলোৱে এই কথাখিনি বুজিব বেলেগ আছিলে আজি ষ্টৰী এতিয়া মই পাহিয়ে বিদায় লৈছোঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ আ গ্ৰেট ফিলিং ইউ গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 ৰেড এফএম বজাতে ৰহো